পাকিস্তান মুৰ্দাবাদ শব্দটো তেওঁৰ মুখত ওলোৱা নাছিল। আজি আমি উলিয়াই দিলোঁতো তেওঁৰ মুখেদি পাকিস্তান মুৰ্দাবাদ। 2015 চনতে ৰাহুল গান্ধী সম্পৰ্কে যি বক্তব্য আগবঢ়াইছিল সেয়া আখৰে আখৰে লিপিবদ্ধ হ'ল বাৰাক ওবামাৰ আত্মজীৱনীত। কিতাপখন সম্পূৰ্ণকৈ পঢ়া নাই বুলি কয় হিমন্ত বিশ্ব শৰ্মাই। লগতে সাংবাদিক পৰাগ ভূঞাৰ হত্যাকাণ্ড নে দুৰ্ঘটনা সেয়া CID তদন্ততহে ওলাই পৰিব। হত্যাকাণ্ড বুলি কৈ মৃতককহে অসন্মান কৰা বুলি সদৰি কৰে মন্ত্ৰী হিমন্ত বিশ্বই। আনহাতে অজিত কুমাৰ ভূঞাই মহাজোঁট বান্ধি বিজেপিক হেৰুৱাই বুলি অসমৰ ৰাইজে ঠিক দিয়া নাই। নিজৰ সন্মান নিজেই কমাই দিছে অজিত ভূঞাই। বৰ্তমান সময়ত ৰিপুণ বৰা, আজমল আৰু অজিত ভূঞাৰ মাজত এই তিনিওজনৰ মাজতে সীমাবদ্ধ থাকে আৰু সকলো ধৰণৰ কথা। তাৰোপৰি আজমলে কোৱা ধৰণে তেওঁৰ মেজৰিটি নহ'লে ইমানবোৰ উন্নয়ন কিদৰে সম্ভৱ? ৰাজনৈতিক ধমকিৰ বাবে আজমলৰ মুখত পাকিস্তান মুৰ্দাবাদ ওলাইছে এই বক্তব্য হিমন্তৰ। পাকিস্তান মুৰ্দাবাদ শব্দটো তেওঁৰ মুখত ওলোৱা নাছিল। আজি আমি উলিয়াই দিলোঁতো তেওঁৰ মুখেদি পাকিস্তান মুৰ্দাবাদ। হয় নহয়? কোনোবা দিনা বাংলাদেশ মুৰ্দাবাদো ওলাব, কিন্তু আমাৰ বন্ধু দেশ, আমি সেইটো বিচৰা নাই। কিন্তু কথাটো হ'ল যে অসমীয়া মানুহে যদি তেওঁলোকৰ ওপৰত ঠিকছে আমি আমাৰ বৌদ্ধিক আৰু সাংস্কৃতিক নেতৃত্বটো ৰাখোঁ, তেতিয়াহ'লে সকলো ঠিক থাকিব। সমন্বয়ো বাঢ়িব, মিলা প্ৰীতিও বাঢ়িব, চব বাঢ়িব। কিন্তু আমাৰ মানুহবোৰ দুৰ্বল হৈ দিলে তেওঁলোক জাপ মাৰিব। কৈছে হেৰিয়া কেইটামান দিন অপেক্ষা কৰক, চেয়াৰমেনেও বাদ দিব, ক'ব যে কলাক্ষেত্ৰ হৈ থাকিব। তেওঁলোকক পিছত মানুহে সহায় কৰে আমাৰ কিছুমান মানুহ সেইকাৰণে, নহ'লে এওঁলোকৰ ইমান ভেলু নাই। এটা ধমকিতে ভাৰত জিন্দাবাদো ক'ব, এটা জিন্দাবাদে অসম জিন্দাবাদো ক'ব, এটা ধমকিতে মিয়া মিউজিয়ামৰ কথাও নোহোৱা হ'ল। ধমকি মানে ৰাজনৈতিক, কোনো গা হাতৰ ধমকি নহয়, ৰাজনৈতিক ধমকি। কাৰণ আমাৰ একত্ৰিত শক্তিটো বহুত ওপৰত, কিন্তু আমাৰ দুই এজন বুদ্ধিজীৱীয়ে তেওঁলোকক সমৰ্থন কৰে কাৰণে সুবিধা। আজি এখন গাঁৱত আমাৰ অসমীয়া মুছলমান আছে, অসমীয়া হিন্দু আছে, আমাৰ সংস্কৃতিটো ভিন্নতা নাই। এই যে যিবিলাক মানুহৰ লগত আমাৰ সংস্কৃতিৰ পাৰ্থক্য আছে, তেওঁলোকক আমাৰ ফালৰ পৰা সুযোগ দিয়ে কাৰণেহে এইবোৰ কৰিব পাৰে। আজি আজমলে ইমান দিনটো কেতিয়াও চবেই ভাৰত জিন্দাবাদ, কিন্তু পাকিস্তান মুৰ্দাবাদ শব্দটো আজিলৈকেতো তেওঁৰ মুখত শুনা নাছিল। ভাৰত জিন্দাবাদ দিয়ে বাৰু। প্ৰতিটো পুৱাই প্ৰতিটো দিনে তোমাৰে মাতত দিঠক নামে জীৱনৰ বাটত উজুতি খালে সাহস দিবা যুঁজিবলে। সুৰক্ষা তুমি আমাৰ জীৱনৰে, ভৰসা তুমি আমাৰ সকলোৰে। You give us strength every day, every day, every day, এভৰিডে সল্ট, উত্তৰ পূবৰ সৰ্বাধিক বিক্ৰীত ব্ৰেণ্ড। every day.